মইৰাবাৰী দুৰাবান্ধি বিলগাঁৱৰ এগৰাকী যুৱতী নিৰুদ্দেশ। মৰিগাঁও জিলাৰ মইৰাবাৰী থানাৰ অন্তৰ্গত দুৰাবান্ধি বিলগাঁৱৰ আব্দুল মুতালেবৰ কন্যা জাহানাৰা বেগম শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে। যুৱতীগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত। এই কথা পৰিয়ালৰ লোকে সংবাদ মাধ্যমক জনাইছে। যদি কোনো লোকে এগৰাকী যুৱতীক কৰবাত দেখা পায় তেন্তে 60020562 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰভাৱে অনুৰোধ জনাইছে পৰিয়ালে। শনিবারের 11টার সময় গেছে জাহানারা নাম যে আমার মায়ের একটা নম্বর দিচ্ছি, মোবাইলে নম্বর দিচ্ছি, নম্বরে যোগাযোগ করিয়া আমার মায়ের দেখতে দয়া করেন সবেরই মা বোন আছে, সবেরই দিন আমার একটু মাথার একটু ইয়ে আসছে। আর 3 দিন ধরে পাইতেছি না, 2 দিন ধরে বিড়াইছি, ইয়ে করলাম, এনারা দয়া করে ভাড়া দিন দিয়ে। আব্দুল মুতালিবৰ ছোৱালী জানু বুলি কয়, তাৰ নাম আচলতে জাহানাৰা বেগম। যোৱা শনিবাৰে আমাৰ ঘৰৰ পৰা ওলাই গৈছিলে। আমাৰ গাঁৱৰে মানুহ, গাঁৱৰ লগত ঘূৰা ফুৰা কৰে ছোৱালীজনীয়ে। ব্ৰেইনটোৰ অলপ খেলি মেলি আছে। এতিয়া আমি তাক বহুত খোজাখুজি কৰিছোঁ, তাক নাপাওঁ। যদি আপোনালোকে সেই ছোৱালীজনীক ক'ৰবাত দেখা পায় তেতিয়াহ'লে আমাক অলপ যোগাযোগ কৰিব। আৰু মোৰ ফোন নাম্বাৰ হৈছে 6000205628। এই স্কাৰ্ট টপ কাপোৰ পিন্ধি ঘৰৰ পৰা ওলাইছে। নিউজ ৰিপৰ্ট, নিউজ 24 NE 24/7।